যেতিয়াই জনজাতিকৰণৰ বিষয়টো উত্থাপন হয় তেতিয়াই ট্ৰাইবেল সংঘ আৰু নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা যায় বা এই সম্পৰ্কত তেওঁলোকে বিৰোধিতা কৰি আহে। আমি কোচ ৰাজবংশীসকলে পূৰ্বৰ পৰাই স্পষ্টভাৱে কৈছোঁ যে আমি কাৰো অধিকাৰ খৰ্ব কৰি পেলাই আমি জনজাতিকৰণ বিচৰা নাই। আমি কাৰো বাৰীত হোৱা ভাতৰ থাল আমি কাঢ়ি খাব খোজা নাই। সংবিধান প্ৰদত্ত অধিকাৰ, এই সংবিধান প্ৰদত্ত অধিকাৰ বিচাৰি পেলাইহে আমি আন্দোলন কৰি আছোঁ। অসমৰ কোচ ৰাজবংশীসকলে আজি প্ৰায় 55 বছৰ ধৰি ভৈয়াম জনজাতিৰ মৰ্যাদা বিচাৰি পেলাই আজি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছোঁ। আৰু 1996ত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিয়ে অসমৰ কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিছিল। সংবিধানে নিৰ্ধাৰণ কৰি দিয়া 5টা যি বৈশিষ্ট্য লাগে সেই বৈশিষ্ট্য আজি কোচ ৰাজবংশীসকলৰ বিৰাজমান, যাৰ কাৰণে ৰাষ্ট্ৰপতিয়ে 1996ত আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিছিল। কিন্তু দুৰ্ভাগ্যৰ কথা, এই বিষয়টো যেতিয়াই উত্থাপন হয় তেতিয়াই অসমৰ জনজাতি সংগঠন আৰু নিখিল বড়ো ছাত্ৰ সন্থাই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা যায়, ইয়াৰ দেশ বিৰোধিতা কৰা দেখা যায়। আমি পূৰ্বেই কৈছোঁ যে বৰ্তমান অসমত থকা ভৈয়াম জনজাতিসকলৰ মৰ্যাদা কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈ আমি কাৰো বাৰীত হোৱা থালৰ ভাত আমি খাব খোজা নাই। আমাৰ এইটো সাংবিধানিক প্ৰদত্ত এটা অধিকাৰ আৰু সেই সাংবিধানিক প্ৰদত্ত অধিকাৰ বিচাৰি পেলাইহে আমি আন্দোলন কৰিছোঁ। গতিকে কোনো এটা জনগোষ্ঠীয়ে আমাৰ এই প্ৰাপ্য মৰ্যাদাটোক দিন দুপৰতে তেওঁলোকে বিৰোধিতা কৰি থাকিব আৰু আমি মানিলে এই কথাটো হ'ব নোৱাৰে। কিন্তু ইয়াত এটা আচৰিত কথা যে এই বিষয়টো ওলাই জনজাতি সংগঠনৰ বিৰোধিতা কৰে আৰু আমাৰ আজি এনেকুৱা লাগিছে যে চৰকাৰৰ আচলতে ষড়যন্ত্ৰৰ ফলতেই অসমৰ জনজাতি সংগঠনবিলাকে জনজাতিকৰণত তেওঁলোকে বিৰোধিতা কৰি আছে। গতিকে চৰকাৰে সদিচ্ছা থাকিলে আচলতে এই বিষয়টো কেতিয়াবা সমাধান কৰিব পাৰিলেহেঁতেন। কাৰণ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনৰ মন্ত্ৰীগোট গঠন হৈছিল আৰু মন্ত্ৰীগোটৰ অধ্যক্ষ হিচাপে বৰ্তমান মুখ্যমন্ত্ৰীক দায়িত্ব অৰ্পণ কৰিছিল। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও 6জন জনজাতিকৰণৰ সংগঠনবিলাকৰ লগত আনুষ্ঠানিকভাৱে বৈঠক কৰি তেওঁ এটা আৰ্হি প্ৰস্তুত কৰিছিল আৰু তেওঁ নিজেই পৰামৰ্শ দিছিল যে অভিযুক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলক ভৈয়াম জনজাতিৰ মৰ্যাদা আৰু অন্যান্য কোচ ৰাজবংশীসকলৰ বেলেগ ধৰণে তেওঁলোকে সাংবিধানিক সুৰক্ষাৰ ব্যৱস্থা কৰিব। আৰু তেওঁ নিজেই সেই প্ৰতিবেদনখন প্ৰস্তুত কৰি নতুন দিল্লীত পঠোৱাৰ কথা কোৱাৰ পিছত আজি সৰ্বানন্দ সোণোৱালৰ কাৰ্যকাল উকলি গ'ল। এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি অসম চৰকাৰ চলি আছে। আজি প্ৰায় 2 বছৰ হওঁ অৱস্থা, কিন্তু এই মুহূৰ্তলৈকে আজি কেন্দ্ৰীয় ৰাজ্য চৰকাৰে তেওঁলোকে সেই প্ৰতিবেদন দিয়া নাই। আৰু সেই প্ৰতিবেদন নোপোৱাৰ কাৰণে আজি কেন্দ্ৰীয় চৰকাৰে অসমৰ 6জন জনজাতিকৰণ কৰিব নোৱাৰাৰ কথাটো উল্লেখ কৰিছে। আৰু মই ভাবোঁ যে যিহেতুকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ এই জনজাতিৰ প্ৰতিবেদন তাৎক্ষণিকভাৱে প্ৰেৰণ কৰি জনগোষ্ঠীটোক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। গতিকে সেই বিজেপি দল আৰু তেওঁলোকৰ নেতৃত্বাধীন চৰকাৰখনে আমাক দিয়া সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰি পেলাই অতি শীঘ্ৰে কোচ ৰাজবংশীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সঁচা অৰ্থতে কোচ ৰাজবংশীসকলক জনজাতি কৰিব না নকৰিব এই কথাটো স্পষ্টভাৱে জনাব লাগে। কাৰণ কোচ ৰাজবংশী জনগোষ্ঠীৰ আৱেগ অনুভূতিক লৈ আমি কোনো ৰাজনৈতিক দলকে আৰু এতিয়া হেতালি খেলিবলৈ নিদিওঁ বা এইটো বিষয়ক আমি ইছ্যু হিচাপে আমি ল'ব দিব নোৱাৰোঁ। আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনে 2024 চনৰ আগতেই যদি কোচ ৰাজবংশীসকলক জনজাতিকৰণ নকৰে তেতিয়াহ'লে স্বাভাৱিকতেই আগন্তুক লোকসভা নিৰ্বাচনত আমি ৰাজপথত ওলাই পেলাই বিজেপি দলক বৰ্জন কৰিবৰ কাৰণে আমি আহ্বান জনাম। গতিকে আজি এই বিষয়টো সমাধানৰ তেওঁলোকে সহযোগ কৰাৰ সলনি তেওঁলোকে দেশকৈ বিৰোধিতা কৰাটো মই ভাবোঁ যে এতিয়া খিলঞ্জীয়া জাতি জনগোষ্ঠী হিচাপে ইয়াৰ দুৰ্ভাগ্যজনক কথা। কোচ ৰাজবংশীসকলক জনগোষ্ঠীটোক জনজাতিকৰণ কৰিবৰ কাৰণে সংবিধানে নিৰ্ধাৰণ কৰি দিয়া যি 5টা বৈশিষ্ট্য সেই সকলো 5টা বৈশিষ্ট্য আজি বিৰাজমান। আমি ৰাজ্য চৰকাৰে স্পষ্টভাৱে মেম'ৰাণ্ডাম দিছোঁ যে বৰ্তমান ভৈয়াম জনজাতিৰ যিসকল জনজাতি আছে তেওঁলোকৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ কোচ ৰাজবংশীসকলক জনজাতিকৰণ